হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অলপ গাটো ভাল পাইছোঁ, সেয়েহে ভাবিলোঁ আজি ব্লগ এটা বনাওঁ। আজিৰ পৰা আকৌ পঢ়া ষ্টাৰ্ট দিম বুলি হৈছে। একদম একেবাৰে পঢ়িব পৰা অৱস্থাত নাছিলোঁ। ডক্টৰক দেখা অলপমান ভাল পাইছোঁ। এতিয়া ভাবিছোঁ পঢ়োঁ। আজি মই এতিয়া ৰুমটো অকণমান চাফা কৰি লওঁ বুলি ভাবিছোঁ, যিহেতু একদিন মই একেবাৰে কৰিব পৰা নাছিলোঁ। ৰুমৰ অৱস্থাই আছোঁ এইখিনিয়ে জিল কৰি গোটেই আজি পঢ়াত বহিম বুলি ভাবিছোঁ। আৰু আজি মই কি নোট দিওঁ আজি আপোনালোকক দেখুৱাম। ফাইনেলি ৰুমটো বৰ্তমান চফা কৰি হৈ গ'ল। আন্ধাৰ দেখিছে চাগে, চফা কৰিলোঁ। এতিয়া মই পঢ়িম, কিন্তু মই আজি বিচনাতে এতিয়া পঢ়িব লাগিব, যিহেতু গাটো যথেষ্ট বেয়া। চকীত বহি পঢ়িবলৈকে অকণমান প্ৰব্লেম হৈছে। অলপ টাইম বিচনাত পঢ়োঁ, তাৰপিছত টেবুললৈ গৈ আছোঁ। আহোমৰ ৰজা কোন আছিল? পুৰন্দৰ সিংহ। আপোনাৰ গীত প্ৰথমে ক'ত প্ৰকাশ পায়? যি বাহিনী। আছাম হিষ্ট্ৰী অলপ পঢ়িবলৈ আছিলে, মই সেইখিনি অলপ পঢ়ি ল'লোঁ, অকণমান ৰিভাইজ কৰি ল'লোঁ। ৰিভাইজ কৰাৰ পাছত আজি মই মেথছ কৰিম বুলি ভাবিছোঁ। আজি কিনো মেথছ কৰোঁ আপোনালোকক আজি দেখুৱাম। আপোনালোকো মেথছত দুৰ্বল নেকি বাৰু? মেথছত যদিহে দুৰ্বল, এইখন কিতাপ আপোনালোকে চাব পাৰে। ওচৰৰ যদি ল'ৰা ছোৱালী আছে লৈ ল'ব পাৰে কিতাপখন চালে আপোনালোকৰ সকলোখিনি কনচেপ্ট ক্লিয়াৰ হ'ব বুলি ভাবিছোঁ। সকলোখিনি টপিক নাই, কিন্তু পাৰ্চেণ্টেজ হওক, মেনচুৰেশ্যন হওক, তেনেকুৱা কিছুমান টপিক আছে, যিখিনি টপিক আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিব এখন কিতাপৰ পৰা। চাওক পঢ়া টেবুলখন। এতিয়া মই পঢ়িবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আজি যিখিনি নোট বনাম সেইখিনি মই আপোনালোকক আজি দেখুৱাই দিম। যি নোট বনাওঁ সেইখিনি সকলোখিনি আজি আপোনালোকক দেখুৱাম মই। যদি আপোনালোকৰ উপযোগী হয় বুলি ভাবিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই একচুৱেলি ক'ব গ'লে মই আজি গণিত কৰোঁ বুলি ভাবিছোঁ, অলপ মুখস্থ কৰিলোঁ। এতিয়া ভাবিছোঁ আজি মই কনচেপ্টখিনি ক্লিয়াৰ কৰোঁ। বিশেষকৈ মেথছ বহুত টান পাওঁ। মেথছৰ কাৰণে চাগে ফেইল কৰোঁ পৰীক্ষাত, যিহেতু পাৰ্চেণ্টেজ। কিন্তু মই ইউটিউব চেনেলবোৰত বহুত ভিডিঅ' পাইছোঁ মেথছৰ, কিন্তু তেনেকৈ নিৰ্দিষ্টকৈ মই এইটো চেনেলৰ পৰা পঢ়িছোঁ বুলি ক'ব নোৱাৰোঁ। কিয়নো মই ডাইৰেক্ট যদি অংক এটা বুজিবলৈ যাওঁ, তো তেতিয়া মই অংকটো বুজি নাপাওঁ। তেনেকৈ বিভিন্ন ধৰণৰ অংক চোৱাতকৈ মই ভাবিছোঁ যদি কনচেপ্টটো ক্লিয়াৰ নহয়, তেতিয়ালৈকে আমি অংক কৰিব নোৱাৰোঁ। এতিয়া মই এইখন কিতাপৰ পৰা শতাংশ একদম প্ৰথম পৰা ধুনীয়াকৈ আছে আপোনালোকক দেখুৱাইছোঁ। মই শতাংশৰ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি এইখিনি একদম সৰুৰ পৰা একদম বিস্তৃতলৈকে একদম বুজাই থোৱা আছে ধুনীয়াকৈ বস্তুখিনি। ধুনীয়াকৈ মই আপোনালোকক দেখুৱাবহে কৈছোঁ। মানে যিমানেই নহওক, ইউটিউব চেনেলত বহুতখিনি অংক পোৱা যায়, কিন্তু মই তেনেকৈ নোৱাৰোঁ। আপোনালোকৰ কি কথা নাজানো, কিন্তু মই ভাবিছোঁ যদি এনেকৈ কনচেপ্টটো আমি বুজি পাই যাওঁ, তেতিয়া আমাৰ পৰীক্ষা হলত যেনেকুৱাই কুৱেশ্যন নহওক আমি কৰিব পাৰিম। এইখিনি আৰু এইখিনি কুৱেশ্যনো যদি প্ৰথম আমি কৰিবলৈ চাওঁ, প্ৰথম পৰা এইখিনি কুৱেশ্যন কৰিলেও আমাৰ বহুতখিনি আইডিয়া আহি যাব
বিশেষকৈ যিখিনি লেচনটো যদি প্ৰথম পৰা আমি আৰম্ভ কৰোঁ নহয়, এতিয়া শতাংশ যদি আমি পাৰ্চেণ্টেজ প্ৰথম পৰা আৰম্ভ কৰোঁ নহয়, আমি যথেষ্টখিনি বুজিবলৈ সক্ষম হ'ম। কিন্তু ইউটিউব চেনেল এটাত বিভিন্ন ধৰণৰ বিভিন্ন কনচেপ্টৰ কুৱেশ্যন আহি যায়। তো আমাৰ এটা যেতিয়া বুজিব তেতিয়া চব পাৰিম যেন লাগে, যে সকলোখিনি আমি পাৰিম, প্ৰশ্ন ইমানেই যি আমি পৰীক্ষাত ভুল কৰি থৈ আহিলোঁ। কিন্তু যেতিয়া আপুনি নিজে কৰিবলৈ চাব তেতিয়া কিন্তু অংকটো কৰোঁতে খেলি মেলি হ'বই। মই আপোনাক সেইটো গেৰাণ্টি দি ক'ব পাৰিম। এইখিনি কুৱেশ্যন মইতো আজি এইখিনি প্ৰথম পৰা আৰম্ভ কৰিম। এই শতাংশ লেচনটো আজি কনচেপ্টখিনি প্ৰথম পৰা কৰি যাম বুলি ভাবিছোঁ, যাতে মোৰ সকলোখিনি ইয়াত ডাউট থকাখিনি ক্লিয়াৰ হৈ যায়। লাভ লোকচান, প্ৰফিট এণ্ড লছ, নেক্সট প্ৰফিট এণ্ড লছ। মানে সকলোখিনি আপোনালোকে পাব। গোটেই কিতাপখনকে দেখুৱাই দিছোঁ যাতে আপোনালোকৰো কিবা এটা লাভ হয়। আপোনালোকে কুৱেশ্যনখিনি লিখি ল'বও পাৰিব। আৰু মই যিখন কিতাপৰ পৰা আপোনালোকক দি আছোঁ তাৰ পৰা কুৱেশ্যন কমন আহিছে পৰীক্ষাত। মোৰ ইউটিউবত বা ছ'চিয়েল মিডিয়াত কথা কোৱাৰ অভিজ্ঞতা খুবেই কম, সেইকাৰণে কথাবোৰ কেনেদৰে কওঁ নাজানো, আপোনালোকে কেনেকুৱা পায় তাকো নাজানো। কিন্তু লাহে লাহে ক'বলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকেও ভাল পাওক। কিন্তু কেনেদৰে ক'ব লাগে ইমান সাজি পাৰি ক'ব নাজানো। আপোনালোকক মাত্ৰ দিছোঁ যাতে আপোনালোকৰ উপযোগী হওক। কেৱল ইউটিউব চেনেল চাই মেথছ কৰি শেষ কৰিব পাৰিম বুলি নাভাবিব, নিজেও কৰিব লাগিব, নিজেও কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। এইখিনি কুৱেশ্যন যদি আপোনালোকে কমপ্লিট কৰে নহয়, শতাংশৰ পাৰ্চেণ্টেজৰ লেচনটো খুবেই, আজি মই পাৰ্চেণ্টেজ লেচনটোৱে কমপ্লিট কৰিম। কমপ্লিট কৰিব পাৰিম নে নাজানো, কিন্তু কনচেপ্টখিনি প্ৰথম পৰা কৰি যাম। মানে বাচি পেলাই আহি এইখিনি নকৰোঁ, প্ৰথম পৰা কৰি গ'লেহে মই কথাখিনি বুজি পাম। এই পাৰ্চেণ্টেজ কেনেকৈনো কি সৰুৰ পৰা একদম ডাঙৰলৈকে ধুনীয়াকৈ আজি বুজি যাম। এতিয়া মই কৰিবলৈ আৰম্ভ কৰোঁ আজি শতাংশ লেচনটো। মই এখন কিতাপত শতাংশ লেচনটো আজি আৰম্ভ কৰি বুলি ভাবিছোঁ। ফাৰ্ষ্ট মই লেচনটোৰ ফৰ্মুলাখিনি লিখি ল'ম। ফৰ্মুলাখিনি লিখিলে মানে প্ৰব্লেম নহয়। প্ৰথম যদি আমি শতাংশৰ যি ধাৰণা পিছত প্ৰথম আমি ফৰ্মুলাখিনি মনত ৰাখিব লাগিব। আৰু ফৰ্মুলাখিনি মনত ৰাখি পেলাই আমি কৰোঁ। প্ৰথমতেতো আমি ডাইৰেক্ট গৈ পেলাই শ্বৰ্ট ট্ৰিক এটা কৰি দিব নোৱাৰোঁ, কাৰণ আমি বস্তুটো নতুনকৈ শিকিছোঁ। আগত পঢ়িছিলোঁ যদি বস্তুটো পাহৰি গৈছোঁ। বিশেষকৈ মই মেথছৰ পাৰ্চেণ্টেজ টপিকটো বহুত বেছি টান পাওঁ, আৰু মই এইকেইটা অংকই থাকি আহে পৰীক্ষাত। তো মই সেইকাৰণে ফাৰ্ষ্টৰ পৰা কনচেপ্টখিনি ক্লিয়াৰ কৰি যাম বুলি ভাবিছোঁ। আৰু মই আপোনালোকক দেখুৱাম আৰু লেচনটো গোটেই সম্পূৰ্ণটো দেখুৱালে। ইয়াৰ পৰা আগত কমনো পৰিছে পৰীক্ষাত। একজেক্টলি সংখ্যাখিনি বেলেগ আহিব পাৰে, সংখ্যাখিনি বেলেগ আহিলেও কিন্তু কুৱেশ্যনৰ পেটাৰ্ণখিনি একেই। আৰু এই কিতাপখনৰ পৰা মই যথেষ্টখিনি তেনেকুৱা এটা কমন পাইছোঁ। আৰু এই কিতাপখন কি মই শেষত কৈ আছোঁ কি কিতাপ। প্ৰথম সাধাৰণ ভগ্নাংশবোৰক যিটো শতাংশলৈ পৰিৱৰ্তন কৰাৰ প্ৰথম কৰি লৈছোঁ। মই যিখন কিতাপৰ পৰা মেথছখিনি কৰি আছোঁ সেইখন হৈছে অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিতৰ কিতাপখন। আপোনালোকে চাব, খুব বেছি উপকৃত হ'ব। আৰু মই লাহে লাহে 8ৰ কিতাপখনো আনিবলৈ চেষ্টা কৰিম। সপ্তমৰখন শেষ কৰি লওঁ বুলি ভাবিছোঁ। কনচেপ্টখিনি ক্লিয়াৰ হৈ যাওকচোন, তাৰপিছত লাহে অংকলৈ কৰিবলৈ আৰম্ভ কৰিম, যাতে কনচেপ্টখিনি ক্লিয়াৰ হ'লে চাগে বেলেগ বেলেগ অংকও কৰিব পাৰিম। সেইকাৰণে মই কনচেপ্টখিনি ক্লিয়াৰ হোৱাটো বিচাৰিছোঁ আগত। আজি এইখিনি কৰিলোঁ। গা বেয়া বুলি জানো বহি থাকিলে হ'ব? পৰীক্ষা পালেহিয়ে, সপোন বহুত পূৰ কৰিবলৈ আছে, বহুতখিনি সপোন দেখি থৈছোঁ। কিন্তু পাছ যে কৰিমেই সেইটো নকওঁ যে একেবাৰতে মই ক্লিয়াৰ কৰিব পাৰিম, কিন্তু চেষ্টাটো কৰি যাওঁ। আপোনালোকেও চেষ্টা কৰি যাওঁ। আজি এইখিনি অংক কৰা হ'ল। প্ৰথম চিৰিয়েলি কৰি গৈছোঁ।
তাৰপিছতে যেতিয়া মোৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব তাৰপিছতে মই ইউটিউবৰ ভিডিঅ'ৰ পৰা কৰিবলৈ চেষ্টা কৰিম প্ৰথম কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ম আজিৰ ভিডিঅ'টো যদি আপোনালোকে উপকৃত হ'ব পৰাকৈ দিব পাৰিছোঁ তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগন্তুক ভিডিঅ'সমূহ আপোনালোকে পাই যায় আৰু কাষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰি দিব যেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি যায় ধন্যবাদ